আমি সকলোৱে জানো যে ভিআইপি আৰু ভিভিআইপিক নিৰাপত্তা প্ৰদান কৰা হয়। আজি আমি ভাৰতৰ বিভিন্ন নিৰাপত্তা শ্ৰেণী বিভাগৰ বিষয়ে আলোচনা কৰিম। ৰাষ্ট্ৰপতিৰ নিৰাপত্তা। ৰাষ্ট্ৰপতিক নিৰাপত্তা প্ৰদান কৰে ভাৰতীয় সেনাই। দ্য প্ৰেচিডেণ্টছ বডিগাৰ্ড বা PBG ভাৰতীয় সেনাৰ আটাইতকৈ জ্যেষ্ঠ ৰেজিমেণ্ট, যি প্ৰায় 200 সৈনিকৰ দ্বাৰা গঠিত। ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত অন্যান্য অৰ্ধসামৰিক বাহিনী আৰু পুলিচৰো বিশেষ ভূমিকা আছে। SPG নিৰাপত্তা। SPG বা স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ প্ৰধানমন্ত্ৰীক নিৰাপত্তা প্ৰদান কৰে। এই ধৰণৰ নিৰাপত্তাৰ বিস্তাৰিত তথ্য ৰাজহুৱা কৰা নহয় যদিও SPGত প্ৰায় 3000 জোৱান আছে। SPG কমাণ্ডোসকলৰ লগত আছে F-2000 ৰাইফল, এস্কাৰ ৰাইফল, P-90 ছাবমেচিন গান, MSMC ছাবমেচিন গান আৰু বিভিন্ন ধৰণৰ অত্যাধুনিক পিষ্টলছ। কমাণ্ডোসকলৰ হাতত থকা বেলিষ্টিক ব্ৰিফকেছটোক জৰুৰী পৰিস্থিতিত খুলি গুলীৰ পৰা ৰক্ষা পাবৰ বাবে বেলিষ্টিক শ্বিল্ডৰ দ্বাৰা ব্যৱহাৰ কৰা যায়। প্ৰধানমন্ত্ৰীৰ কনভয়ত অন্যান্য বাহনৰ লগতে এস্কৰ্ট কাৰ, কমাণ্ডো কাৰ, বুলেটপ্ৰুফ কাৰ, জেমাৰ কাৰ, এম্বুলেন্স আৰু ফায়াৰ টেণ্ডাৰ থাকে। জেমাৰ ৰিম'ট কণ্ট্ৰল্ড বম্ব আক্ৰমণক প্ৰতিহত কৰাৰ বাবে ছিগনেলক ব্লক কৰিবলৈ সক্ষম। SPGৰ লগতে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত দিল্লী পুলিচৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। Z+ নিৰাপত্তা। Z+ নিৰাপত্তাত প্ৰায় 55 জন নিৰাপত্তাৰক্ষী থাকে, যাৰ মাজত 10 জনতকৈ অধিক কমাণ্ডো আছে। এই কমাণ্ডোবিলাক NSG বা নেশ্যনেল ছিকিউৰিটি গাৰ্ড, ITBP বা ইণ্ডো-টাবেটান বৰ্ডাৰ পুলিচ, CRPF বা চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ আৰু CISF বা চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ পৰা লোৱা হয়। কমাণ্ডোসকলৰ লগত আছে MP5 ছাবমেচিন গান। কনভয়ত অন্যান্য বাহনৰ লগতে এস্কৰ্ট কাৰ, কমাণ্ডো কাৰ, বুলেটপ্ৰুফ কাৰ, জেমাৰ কাৰ, এম্বুলেন্স আৰু কেতিয়াবা ফায়াৰ টেণ্ডাৰো থাকে। Z নিৰাপত্তা। Z নিৰাপত্তাত 22 জন নিৰাপত্তাৰক্ষী থাকে, যাৰ মাজত 4 জন বা 5 জন কমাণ্ডো থাকে। কনভয়ত এস্কৰ্ট কাৰ আৰু অন্যান্য বাহন থাকে। Y নিৰাপত্তা। Y নিৰাপত্তাত 11 জন নিৰাপত্তাৰক্ষী থাকে, যাৰ মাজত 1 বা 2জন কমাণ্ডো আৰু 2জন PSO বা পাৰ্চনেল ছিকিউৰিটি অফিচাৰ থাকে। X নিৰাপত্তা। X নিৰাপত্তাত 2জন নিৰাপত্তাৰক্ষী থাকে, য'ত কোনো কমাণ্ডো নাই আৰু কেৱল 1জন পুলিচ আৰু 1জন PSO আছে।